আজি মোৰ লগতে আহিছে মানুহজনী। গাইজ চাওক, এইখন মোৰ খেতি। আজি নাই বুলিলেও কালি পৰহিৰ পৰা তোলা হৈছে, হয়তো পৰিছে। সেইফালেতো আৰু আছে ওখ ওখ, সেইফালেতো জেং, আৰু সেইফালে সেইজনী মোৰ মানুহজনী। চাওক ইয়াতে বহি আছে, অলপ মোবাইল চুইছে বেচেৰাই। দিনৰ দিনটো কাম কৰি মেলি আজি অলপ ঠাণ্ডাও, বতৰ ডাৱৰীয়া বিশেষকৈ। লগতে আপোনালোকক কি দেখাম, এই খেতিকে এয়া তোলাখিনিকে দেখাইছোঁ মই অলপ। চাওক আপোনালোকে নিশ্চয়, আমাৰ মানুহৰ জীৱটো আৰু খেতি নকৰিলেতো সকলো মিছা, সেইটো কাৰণে খেতি কৰিতো খাবই লাগিব। আপোনালোকে খেতি কৰাৰ বাবে বেয়া পাইছে নেকি? নিশ্চয়তো বেয়া পোৱা নাই। খেতি কৰা কাৰণেতো এনেই আৱৰ্জনা হৈ থকাতকৈ খেতি কৰা বহুত ভাল বুলি মই ভাবোঁ, আৰু সেইকাৰণে খেতিত ধৰিছোঁ। পঢ়ি শুনিনো কিনো কৰিলোঁ, কি ফালিলোঁ একোৱে নাপালোঁ, কাৰণ একোৱেই ফালিব নোৱাৰিলোঁ। মুঠতে পৰীক্ষাত বহীখন ফলাৰ বাহিৰে একোৱেই ফালিব নোৱাৰিলোঁ, বহীখনো ফালি আহিব নোৱাৰিলোঁ। কাৰণ কেলৈ, সিফালে যদি বহীখন ফালোঁ মাৰ্ক নাপাম বুলি ফালিব নোৱাৰিলোঁ, আকৌ সিফালে যদি নাফালিলোঁ নহয়, তেনেকুৱা হ'ল। ঠিক সেইবোৰ ভাবি চিন্তি নাথাকি খেতিত ধৰিলোঁ। খেতিত ধৰাৰ কাৰণে অলপ শান্তি পাইছোঁ বুলিয়ে ক'ব পাৰি। আৰু কাৰো ওচৰত হাত মাগি খাব নালাগে, কিবা কৰি খাব, কাৰোবাৰ ওচৰত হেৰি কৰি খাব নালাগে। নিজৰ মৰ্জি, নিজে কৰিছোঁ, নিজে খাইছোঁ, নিজে যি কৰিছোঁ এপইচা দুপইচা পাইছোঁ। কাৰোবাক দিবলৈও নাই, ল'বলৈও নাই, আৰু ক'তো সোমাবলৈও নাই, কাৰোবাৰ কথা শুনিবলৈও নাই। সেইবাবে ৰাইজ আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰটো নিশ্চয় নাপাহৰিব। আপোনালোকৰ মৰমে মোক অলপ ভিডিঅ' বনাই আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব। মই ভাবোঁ আপোনালোকৰ মৰম পালেহে মই আগবাঢ়িব পাৰিম। মই বিশেষকৈ বেছি ইউটিউবত কথা কৈও পোৱা নাই, বনাবও নাজানো, সেইটো কাৰণে আপোনালোকে নিশ্চয় ভুল হ'লে ক্ষমা কৰিব। ক্ষমাৰ লগতে ছাবস্ক্ৰাইবটো দবাই দিব বুলি মোৰ নিশ্চয় বিশ্বাস। অলপ আপোনালোকক দেখাইছোঁ, চাওক। এইজনীয়ে মোৰ মেইন দেই, ঘৰৰ মেইন। মানুহজনীৰ সহায় সহযোগত নিশ্চয় অলপ মই আগবাঢ়িব পাৰিছোঁ ভগৱানৰ কৃপাত। এনেকৈ আগলৈ মিলাপ্ৰীতিভাৱে আগবাঢ়ি যাব পৰাকৈ আপোনালোকে নিশ্চয় আশীৰ্বাদ কৰিব বুলি মোৰ আশাবাদী। এয়ে চাওক মোৰ খেতি, বেছি নাই, ইয়াততো 7 বিঘামান আছে ইয়াত, আৰু বেলেগত আছে। মুঠতে সকলো মিলাই মেলি বেছি কৰা নাই, 23 বিঘামান কৰিছোঁ। বহু ভালেই হৈছে বাৰু ভগৱানৰ কৃপাত। সকলোৱে মৰম চেনেহ আগবঢ়াই গ'লে খেতিও ভাল হৈ যাব, ইউটিউবো ভাল হৈ যাব, সেইবুলি আশা কৰিছোঁ আপোনালোকৰ মৰম চেনেহ। এই সন্ধিয়া বোলে এতিয়া দেখিছেনে, ঘৰৰ গৃহস্থনী এতিয়া খৰি লাগে, খৰি অলপ যোগাৰ কৰিছে। ঘৰত গৈ একদম মানে আজিকালিতো ঠাণ্ডা বতৰটো আৰু জুই পোৱাবই লাগিব, নাই কি গাই। সেইটো কাৰণে আৰু কি কৰিব, উপায় নাই, দুখীয়া জীৱন এনেকৈনো কটাব লাগিব খৰি মেৰি কৰি। আমাৰনো কি আছে, আজি আছে কালি নাই, কাইলৈ বেমাৰ হ'লেও ভাল এখন হস্পিটেলত দেখাব নোৱাৰোঁ। এই খেতি কৰিলোঁ, এই ধাৰ আছে, সেই চাউল 1 কেজি কাৰোবাৰ নিব লাগে, এনেকৈ খাই মই জীয়াই থাকিম। আৰু জীৱনটো যদি ভবাৰ মতে হোৱাহেঁতেন একোৱেই নাছিল। যি দেখিছোঁ এইবোৰ ভাবিবলৈ নাই, চিন্তিবলৈ নাই। জীৱনটো যে মই যাতে মানুহজনীৰ লগত সুকলমে গোটেই জীৱন কটাব পাৰোঁ, ঘৰৰ লগত সুকলমে শান্তিয়ে জীয়াই থাকিব পাৰোঁ, ভগৱানৰ ওচৰত সেইটোকে বিচাৰোঁ। নিশ্চয় গাইছ, এতিয়াতো সন্ধিয়া হ'ল, আৰু বেছিতো তোলা বেলি দেখিছে চাগে, বেলি নাই আজি, পূৰা ডাৱৰীয়া। যাবলৈ ওলালোঁ এতিয়া, গৈ মেলি এতিয়াতো আৰু কি, আৰু ল'ৰা ছোৱালী কান্দোন কাজিয়া সেইবোৰৰ মাজতে সোমাই মেলি আৰু জীৱনটো জীয়াব লাগিব। মানুহৰ জীৱন মানে এনেকুৱা, কি কৰিবা, ভৱিষ্যতটো এনেকৈ যাব, আৰু আমাৰ উপায় নাই, কপালততো এনেকৈ আছে। বাই বাই গাইজ, নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰি দিবা দেই।